Hello friends, welcome back to Anyut Kitchen and Vlog. আজি মই এটা বহুত সৰু ভিডিও লৈ আপোনালোকৰ ওচৰত আহিছো কাৰণ মোৰ এটা আজি সাইবাবা মন্দিৰত আহিছিল মই মন্দিৰটো ইমান ধুনীয়া লাগিছে সো মোৰ মন গল কি আপোনালোকক দেখাই লওঁ এবাৰ মন্দিৰটো আপোনালোকে ঘৰত থেকে সাইবাবা দৰ্শন কৰিব পাৰিব সো বলক তেনে হলে মই আপোনালোকক দেখাই দিওঁ মন্দিৰটো এইটো হৈছে এন্ট্ৰেন্স এইখিনি পৰা মানে ভিতৰত যাব পাৰি এনেকৈ এইটো ৰাস্তা ইয়াতে আপোনালোকে হাত-তাত বিলাক ধুব পাৰে এইটো হৈছে মেইন মন্দিৰ আপোনালোকে এনেকৈ ৰাস্তা আছে সাইডে সাইডে এইবিলাক দেখিছে কিমান ধুনীয়া গছ-গছনি ইয়াতে মই গোলাপ ফুল আনিছিলোঁ তো সাইবাবাক মই দিছিলোঁ গোলাপ ফুলটো এতিয়া এইটো মোক ৰিটাৰ্ণ বেক দিছে ঘৰত নিবৰ কাৰণে সাইবাবাৰ এইটো মানে গলত যোনডাল মালা থাকে সেই মালাডালৰ পৰা এইটো মোক দি দিছে ইয়াত দেখিছে আপোনালোকে এইটো মন্দিৰ এইটো সাইবাবাৰ ভিতৰত অলপ জুম কৰি দেখাব ট্ৰাই কৰিছোঁ ইয়াত দেখিছে আপোনালোকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছে আপোনালোকে মোৰ চেনেলটো শ্বেয়াৰ কৰিব লাইক কৰিব ভিডিঅ'টো আৰু যদি নিউ চেনেলটো তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ